সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই যোৰহাটৰ নামটো ৰূপান্ত। আজি বিয়াতেই ভাল লাগিছে। কিয়নো ভাল লাগিছে, আমাৰ যোৰহাট জিলাৰ খনামুখী 10 চাইনীয়া আচলতে এগৰাকী বাইদেৱে মোক বহুত দিনৰ পৰা ফোন আপুনি কৰি আছিলে। আচলতে ময়ো অকণ ব্যস্ত হৈ আছিলোঁ, সেইকাৰণে অকণমান সলনি হৈছে, একো নাই। সুখৰ এটা বাৰ্তা দিবলৈ ওলাইছোঁ। আচলতে কিনো মই সুখৰ বাৰ্তাটো দিবলৈ ওলাইছোঁ আপোনালোকৰ মাজত। সকলোবিলাক মোৰ লগতে থকা ককাইদেউ অধিক ৰাজীৱ খাটনিয়াৰ ডাঙৰীয়াদেৱে ক'ব, জ্যোতিপ্ৰসাদ বৰঠাকুৰ ডাঙৰীয়াদেৱে ক'ব। ৰাজীৱ দা অকণমান। হয়, জয় সকলোকে মই নমস্কাৰ জনাইছোঁ। যোৰহাট জিলা ভগামুখৰ মই ৰাজীৱ খাটনিয়াৰ। আজি আমি 4জন ভাতৃ যোৰহাট জিলা খনামুখ দৰচাঙিয়াত আহি উপস্থিত হৈছোঁ। এনেকুৱা এডোখৰ স্থলীত উপস্থিত হৈছোঁ য'ত নেকি আজি বকুলথৰ পৰাণৰ স্থলী বুলি ক'ব লাগিব, য'ত নেকি দিহা নামৰ এটা আয়োজন কৰিছে মহিলাসকলে। খুব ভাল লাগিছে, আমাক জনাইছিলে, আমি আহি উপস্থিত হ'লোঁ। ইমান এটা ভাল লগা আজি এই গাঁৱলীয়া অঞ্চলৰ যোৰহাট জিলা খনামুখ দহচাঙিয়াৰ এই প্ৰতিভাকণ বিলাবৰ কাৰণে আমাৰ মাজত থিয় হৈছে। আমি নথৈ আনন্দিত হৈছোঁ, খুব ভাল লাগিছে। আপোনালোকৰ মাজত আমি এই প্ৰতিভাকণ বুটলিবলৈ আগবাঢ়িছোঁ। কিবা যদি ভুল ভ্ৰান্তিও হৈ যায় আপোনালোকে ক্ষমা প্ৰাৰ্থনা জনাব। এনেকুৱা প্ৰতিভাবিলাক আমি বুটলিবলৈ পালে বহুতো ভাল লাগে, আমাৰ বহুত আমি আনন্দিত হৈছোঁ। কাৰণ আমি প্ৰতিভা ক্ষেত্ৰত আমি আমাৰ মঞ্চই ইউটিউব ফেচবুক চেনেলৰ যোগেদি আমি সকলো প্ৰতিভা বুটলি আমি সকলো ৰাইজৰ মাজত বিলাবলৈ সক্ষম হৈছোঁ। আজিও তেনেধৰণে এই প্ৰতিভাকণ দিহা নামৰ যি প্ৰতিভা, এই প্ৰতিভাকণ বুটলিবলৈ আমি থিয় হৈছোঁ। সঁচাই ভাল লগা। অশেষ ধন্যবাদ জনাইছোঁ আমাৰ বাইদেউ, সকলো বাইদেউ থিয় হৈ আছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। কাৰণ ৰঙালী বিহু শেষ হোৱা নাই আৰু 2টা দিন আছে। ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। হয়, মই এতিয়া পোনে পোনে যাবলৈ ওলাইছোঁ জ্যোতিপ্ৰসাদ বৰঠাকুৰ। হয়, অকণমান। নমস্কাৰ। খনামুখ চাৰিঙা গাঁও এনে এখন গাঁও, খুব জন্মৰ ক্ষণৰ পৰাই আমি এই গাঁওখনতে ডাঙৰ হোৱা। এই গাঁওখনৰ শিক্ষা জগতখনৰ লগত, সাংস্কৃতিক জগতখনৰ লগত অতিকে পৰিচিত। সেয়েহে মই ডাঠি ক'ব বিচাৰোঁ যে খনামুখ অঞ্চলৰ ৰাস ক্ৰীড়া, ভাওনা আৰু আধ্যাত্মিক চৰ্চাত অতিকে জনপ্ৰিয় আৰু অতিকে সমাদৰ লাভ কৰা, অসমৰ বিভিন্ন ঠাইত নাম কৰা এডোখৰ জেগা, যিডোখৰ 10 চাৰিঙীয়া খনামুখ চাৰিঙীয়া গাঁও। এই গাঁৱতে শুভ মানসিকতাৰ সৃষ্টি হৈছে এটা দিহা নামৰ দল। গতিকে মহিলাসকলৰ মনত যি এক সক্ৰিয় ভাৱ, এই ভাৱবিলাক প্ৰকাশ কৰি অসমৰ বিভিন্ন জেগাত তেওঁলোকে তেওঁলোকৰ যি প্ৰতিভা বিস্তাৰ কৰক। প্ৰতিযোগিতা জগততো এই দিহা নামৰ দলটো উজ্জ্বলি উঠক, তাৰ শুভ কামনাৰে আমি প্ৰত্যেকগৰাকী মহিলাকে, আই মাতৃ প্ৰত্যেকগৰাকী মহিলাকে আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত ভৱিষ্যতত খনামুখৰ বুকুত সগৌৰৱেৰে জিলিকি উঠক, তাৰ শুভকামনাৰে মোৰ বক্তব্য সামৰিছোঁ। হয়, আমাৰ প্ৰশান্ত ৰাষ্ট্ৰদূতৰ পৰা। হয়, নমস্কাৰ। খনামুখ আজি দহচাঙিয়াত আমি উপস্থিত হৈছোঁ এই বাইদেউ গৃহত। তেখেতে দিহানাম এই আৰতীসকলে আয়োজন কৰিছে, বৰ সুন্দৰ লাগিছে। আগলৈ ধুনীয়াভাৱে সুন্দৰভাৱে চলাই যাব বুলি আশা ৰাখিছোঁ। আৰু লগত যি বাদ্যযন্ত্ৰৰ আছে তেখেতলোকসকলৈ অশেষ ধন্যবাদ থাকি, আইসকললৈ অশেষ ধন্যবাদ থাকি, আগন্তুক যি দিন আহি আছে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াকে কৈ মোৰ দুআষাৰ সামৰি লৈছোঁ। হয়, মই এতিয়া প্ৰথমে পোনে পোনে আচলতে আমাৰ বাইদেউ কাষলৈ যাবলৈ বিচাৰিছোঁ। হয় বাইদেউ, আচলতে এটা বিৰাট সুন্দৰ আপুনি পদক্ষেপ হাতত লৈছে। কাৰণ আমাৰ এই জেগাৰ পৰা যদি আমাৰ বিভিন্ন ভাল ভাল সামাজিক ক্ষেত্ৰত আগবঢ়াব পৰাকৈ আমি যদি কিছুমান ভিডিঅ' প্ৰচাৰ কৰি যাব পাৰিম, আমাৰো বিৰাট ভাল লাগে দিয়ক। আচলতে আপোনাৰ মনলৈ কেনেকৈ আহিলে যে আমি এটা দিহা নামৰ দল খোলোঁ, আৰু তাৰনো নামটি আচলতে কি থ'লে? অকণমান কেমেৰা সন্মুখলৈ চাই কথা ক'লে আমি ইয়াত সুবিধা। নমস্কাৰ, মোৰ নাম শ্ৰী তলী বুঢ়াগোহাঁই। মই খনামুখ 10 চাৰিঙীয়া অঞ্চলৰ এগৰাকী বোৱাৰী। আচলতে বহু দিনৰ পৰাই মোৰ মনত
সামাজিক মাধ্যমত এভাগ দিহানাম পৰিৱেশন কৰাৰ প্ৰবল ইচ্ছা আছিল। এই ক্ষেত্ৰত মোৰ ভাতৃপ্ৰতিম ৰূপান্তৰ ৰাজীৱ এওঁলোকে যি মোক উৎসাহ যোগালে, প্ৰেৰণা যোগালে, জয়জাতি তেওঁলোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে সকলোলৈকে মই এটাই অনুৰোধ জনাওঁ যাতে আমাৰ এই দিহানামৰ দলটি একেবাৰে চালুকীয়া। আমি প্ৰত্যেকগৰাকী মহিলাই নতুন পদক্ষেপত আগবাঢ়িব খুজিছোঁ। গতিকে দিহানাম ভাগ পৰিৱেশন কৰোঁতে জ্ঞাতে অজ্ঞাতে হয়তো আমাৰ বহু ভুল ত্ৰুটি ৰৈ যাব পাৰে। আপোনালোক সকলোৱে আমাক সেই ভুল ত্ৰুটিসমূহ আঙুলিয়াই দি ভৱিষ্যতে যাতে আমাৰ দলটি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে সদৌ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ধন্যবাদ। বাইদেউ অকণমান কেমেৰা সন্মুখলৈ চাই পৰিচয় কৰিলে ভাল লাগিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মণিমা বৰুৱা। নমস্কাৰ গ্ৰহণ কৰিব। মই আমাৰ এই দিহানামৰ দলটি খুবেই নতুন। আমাৰ ইয়াত দিহানাম ভাগ পৰিৱেশন কৰোঁতে অনেক ভুল ভ্ৰান্তি হ'ব পাৰে। সেইখিনি ভুল ভ্ৰান্তি আপোনালোকে আঙুলিয়াই দিলে মানে আমি আগলৈ আগবাঢ়ি যাম বুলি আমি চেষ্টা কৰিম। ইয়াকে মই সামৰণি মাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্পণা শইকীয়া। মই এই 10 চাৰিঙীয়া দিহানামৰ নমস্কাৰ, মোৰ নাম শ্ৰী নমস্কাৰ, মোৰ নাম বাইদেউ নমস্কাৰ, মিনু শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী চম্পা শইকীয়া। আমাৰ ভাইটিসকল আছে, তোমালোকৰ দিয়া পৰিচয়টো। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজা গগৈ। হয়, তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অমলাঞ্চিতি বৰুৱা। হয়, তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰাংগ গগৈ। হয়। হয়, আচলতে এই ভাইটিকেইজন যে দেখিছে, মই প্ৰায় যোৱা বছৰ এওঁলোককে মই আচলতে সংগীতৰ যিটো প্ৰগ্ৰেম হৈছিলে তেখেতলোককে মই লৈ লৈছিলোঁ। বিয়াতে ভাল লগা আচলতে সুমধুৰ কণ্ঠ অধিকাৰী তেখেতলোক। আচলতে কিছুমান লোকে নিজকে শ্ৰেষ্ঠ বুলি নকয়, কিন্তু কিছুমান ক্ষেত্ৰত মঞ্চত তাক প্ৰমাণ কৰি দেখুৱায়। আচলতে বিয়াত সুখী হ'লোঁ। শেষতনো কি ক'ম, ক'বলৈ বাৰু একো ভাষাই নাই। ইমান এটা সুন্দৰ পদক্ষেপ লৈছে আমাৰ এই আইকেইগৰাকীয়ে। বিয়াত ভাল লাগিছে। আপোনালোকৰ মাজত মই আজি ভিডিঅ' প্ৰচাৰ কৰিব নোৱাৰিলেও কালিলৈ আচলতে এওঁলোকৰ যিটো আচলতে দিহানামৰ দল আছিলে, নামটো কি ৰাখিছে? খনামুখ চাৰিঙীয়া। নহয়, দলটোৰ নাম আছে নেকি? দলটোৰ নাম কিবা নামাকৰণ কৰিছে নেকি? খনামুখ 10 চাৰিঙীয়া দিহানামৰ দল। হয় নেকি? হয়, খনামুখ 10 চাৰিঙীয়াৰ দিহানামৰ দল। হয়, এইটো ভিডিঅ' মই প্ৰচাৰ কৰিম। আপোনালোকে মৰম দিব, আপোনালোকে চেনেহ দিব লাগিব, আপোনালোকে আশীৰ্বাদ দিব লাগিব। তেতিয়াহে মই আগতে কৈছোঁ মোৰ ফেচবুক চেনেলত, ইউটিউব চেনেলত আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। তেতিয়াহে আমি নতুন নতুন উদ্যমেৰে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ পদক্ষেপেৰে আৰু ভৱিষ্যত জীৱনত আমি এনেকুৱা সামাজিক ক্ষেত্ৰত ভাল ভাল আচলতে দিশত আমি আগবাঢ়িব পাৰিম। হয়, শেষতনো কি ক'ম, আমি সকলোৱে আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।